জুবিন গাৰ্গৰ অন্তিমখন চিনেমা চাবৰ বাবে বেলতলাৰ যি মেট্ৰিক চিনেমাছ আছে চিনেমাজত এই মুহূৰ্তত জুবিন গাৰ্গৰ দেউতাক কপিল বৰঠাকো অহা দেখিবলৈ পোৱা গৈছে। জুবিন গাৰ্গৰ সেই অন্তিমখন চিনেমা চাবৰ বাবে এয়া দেখুৱাইছোঁ দেউতাক এই মুহূৰ্তত আহিছে, লগত আছে তেওঁৰ ভগ্নী জুবিন গাৰ্গৰ ভগ্নী। এইদৰে বেলতলাৰ যি মেট্ৰিক চিনেমাছ আছে আৰু তাতে উপভোগ কৰিবৰ বাবে জুবিন গাৰ্গৰ অন্তিমখন চিনেমা আৰু অন্তিমখন চিনেমা উপভোগ কৰিবৰ বাবে ইয়াৰ দেউতাক কপিল বৰঠাকো অহা দেখিবলৈ পোৱা গৈছে। বেলতলাৰ যি মেট্ৰিক চিনেমাছ আছে আৰু তালৈ এনেধৰণে আহিছে প্ৰথমবাৰৰ বাবে তেওঁ চাব জুবিন গাৰ্গৰ অভিনীত প্ৰথমখন চিনেমা। আৰু এয়া বেলতলাৰ যি মেট্ৰিক চিনেমাছ তথা অসম লাইভৰ CMD ছাৰ আছে আৰু এয়া CMD ছাৰে তেওঁক আদৰণি জনাইছে। বেলতলাৰ এয়া আমাৰ এয়া দেখুৱাইছোঁ আমাৰ ইয়াত তেওঁক এটা সৰুকৈ সম্বৰ্ধনা জনোৱা হওক এখন ফুলাম গামোচাৰে আৰু CMD ছাৰে অসম লাইভৰ CMD ছাৰে তেওঁক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব আৰু লগতে এটা সৰুকৈ এটা উপহাৰ আৰু অসম লাইভৰ তৰফৰ পৰা যিখন কিতাপ প্ৰকাশ কৰা হৈছিলে সেই কিতাপখন জুবিন গাৰ্গৰ নামত যি কিতাপ প্ৰকাশ কৰা হৈছে সেইখনো তেওঁক দিব। আমি দেখুৱাইছোঁ এই মুহূৰ্তৰ পৰিৱেশ এখন CMD ছাৰে তেওঁক দিছে, দেউতাকৰ হাতত অৰ্পণ কৰিছে অসম লাইভে প্ৰস্তুত কৰা কিতাপখন আৰু এটা সৰুকৈ উপহাৰ তেওঁলৈ CMD ছাৰে দিয়া দেখিবলৈ পোৱা গৈছে। আমি দেখুৱাইছোঁ এখন ফুলাম গামোচাৰে ভগ্নীক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাইছে এয়া CMD ছাৰে আৰু এখন কিতাপ লগতে তেওঁক উপহাৰ হিচাপে দিয়া দেখিছে। আমি দেখুৱাইছোঁ এই পৰিৱেশ এটা সৰুকৈ উপহাৰ দিছে। আৰু আজি আপুনি চিনেমাখন চাবৰ বাবে আহি আনন্দ পাইছোঁ। আপোনালোকে অনুষ্ঠানটো এনে ইমান সুন্দৰকৈ অনুষ্ঠানটো পাতিছে, তাত অংশগ্ৰহণলৈ আহি মই নিজকে খুব ভাগ্যৱান ভাবিছোঁ। আৰু আপোনালোকে উন্নতি কৰক, দিনে দিনে সকলো সেইফালে উন্নতি হওক, জয় ময় হওক, এই ইচ্ছা কৰিলোঁ। আৰু ছাৰ দেউতাই আচলতে চিনেমাখন চাম বুলি কৈ আছিলে, মানে মেণ্টেলি প্ৰিপেয়াৰ যেতিয়া হৈছে তেতিয়া কৈছে মই চাম। সেইটো কাৰণে আমি আজি লৈ আহিছোঁ ব্যৱস্থা কৰি, দাদাই কৰি দিছে গোটেই ব্যৱস্থাখিনি, সেইকাৰণে লৈ আহিছোঁ। ভাবিছোঁ তেওঁ চাব পাৰিব বুলি, আৰু বৰ মনেৰে বৰ সাহসী মানুহজন, গতিকে ভাবিছোঁ চাব পাৰিব বুলি পেলাই। আহিছে আপুনিও সম্বৰ্ধনা দেখিবলৈ পোৱা হয়, আমাৰ আজি সকলোৰে মৰমৰ শ্ৰদ্ধাৰ কপিল বৰঠাকুৰ ছাৰ আজি আমাৰ হলত আহিছে, মেট্ৰিক্স মলত। আৰু মই গম পাই আহিছোঁ ইয়াত, আহি খুব ভাল লাগিল। আজি তেখেতৰ ল'ৰাৰ শ্ৰদ্ধাৰ জুবিন গাৰ্গদেৱৰ স্বৰ্গীয় জুবিন গাৰ্গদেৱৰ চিনেমাখন তেখেতে উপভোগ কৰিব। আমি আটাইখিনি যথেষ্ট আনন্দিত আৰু আমি নিজকে সৌভাগ্যৱান বুলি ভাবিছোঁ। আৰু জুবিন গাৰ্গদেৱৰ স্মৃতিত যিখন আমি কিতাপ ইতিমধ্যে প্ৰকাশ কৰিছিলোঁ এইখন আমি তেওঁক অৰ্পণ কৰোঁ। আৰু আমি আটাইখিনি তেখেতক অহাৰ বাবে আনন্দিত আৰু তেখেতৰ দীৰ্ঘায়ু আৰু সুস্বাস্থ্য কামনা কৰিলোঁ। আৰু ইয়াত দেখুৱাইছোঁ তেওঁ দেউতাক এইদৰে জুবিন গাৰ্গৰ অন্তিমখন চিনেমা চাবলৈ এইদৰে আহিছে। আৰু আমি মেট্ৰিক চিনেমাজত চিনেমা হলত তেওঁ প্ৰৱেশ কৰিছে, যিখন জুবিন গাৰ্গৰ অন্তিমখন চিনেমা। আৰু সেই অন্তিমখন চিনেমা চাবৰ বাবে এইদৰে বেলতলাৰ যি মেট্ৰিক চিনেমাছ আছে আৰু তাত প্ৰৱেশ কৰা দেখিবলৈ পোৱা গৈছে। লগত অসম লাইভৰ CMD ছাৰো তেওঁক লৈ গৈছে, আগবঢ়াই লৈ গৈছে চিনেমা হললৈ। আৰু আমি এই পৰিৱেশ দেখুৱাইছোঁ আৰু লগত ভগ্নী আছে। আৰু যিটো মেট্ৰিক্সত লিখা আছিলে জুবিন গাৰ্গৰ নামত, মোতকৈ মোৰ কৰ্মখিনিক আৰু সৃষ্টিখিনিক মানুহে মনত ৰাখিলে ভাল পাম, আৰু সেইটোৱে সকলোৱে ভাবে। আৰু এয়া দেখুৱাইছোঁ তেওঁ আহিছে চিনেমা হলৰ চিটত গৈছে আৰু প্ৰথমবাৰৰ বাবে বোধ কৰোঁ তেওঁ চাব জুবিন গাৰ্গৰ সেইখন অন্তিমখন চিনেমা। আৰু যিহেতু কৈ থকা হৈছে আৰু আমি এই মুহূৰ্তত পৰিৱেশ দেখুৱাইছোঁ জুবিন গাৰ্গৰ যিখন অন্তিমখন চিনেমা, এয়া লগত ছাৰ নিশ্চয়কৈ
পৰিলক্ষিত হৈছে আৰু এয়া বেলতলা মেট্ৰিক চিনেমা হলত তেওঁ প্ৰৱেশ কৰিছে আৰু যি জুবিন গাৰ্গৰ পুনৰ কৈছোঁ জুবিন গাৰ্গৰ চিনেমাখন চাবৰ বাবে আহিছে যথেষ্ট তেওঁ শাৰীৰিকভাৱে অসুস্থতা তাৰ পাছতো এইদৰে জুবিনদাৰ অন্তিমখন চিনেমা চাবলৈ আহিছে আৰু মোৰ সহযোগী কেমেৰা দেখুৱাইছোঁ লগত ভক পুৰা চাব